হাই গাইজ, ওয়েলকাম ব্যাক টু মাই ইউটিউব চেনেল গ্ৰীণ বয় হজৰত। বন্ধুসকল, আমি কিতাপ পত্ৰত মানে শুনিছোঁ মানে আশাৰীকান্দি মানে এই টেৰাকোটা এখন ঠাই আছে, মানে বিখ্যাত ঠাই হয় মৃৎশিল্পৰ কাৰণে। ইয়াতে আহি আমি কেইজন মানে উপস্থিত হৈছোঁ। আপোনালোকক দেখাম মানে কেনেকৈ কি মানে মাটিৰ পাত্ৰ বাচন বৰ্তন বনায়। আমি সকলোবিলাক আপোনালোকক এটা এটাকৈ দেখাবলৈ চেষ্টা কৰিম। এতিয়া আমি আহি উপস্থিত হৈছোঁ এই ঠাইখনত। ভাল লাগিছে, মানে বহুত দিনৰ আশা আছিল, মানে শুনিছোঁ মানে কিতাপ পত্ৰত পাইছোঁ, কিন্তু মানে আহিব পৰা নাই। আজি আহি মানে বহুত ভাল লাগিছে আৰু মানে চাবলৈ পাইছে আপোনালোকে এই ঘৰখনৰ ভিতৰত মানে এজন মানুহ আছে, মানে তেখেতৰ পৰা আমি কিবা শুনিম মানে কেনেকৈ কি বনায় আৰু মানে এইবিলাক সকলোবিলাক আমি এটা এটাকৈ মানে কি কৰিম মানে শুনিবলৈ চেষ্টা কৰিম। আপোনালোকক দেখাম কেনেকৈ বনাই আছে, মানে সকলোবিলাক দেখাম। চাওক মোৰ ভিতৰত মানুহ আছে। এই চাৰিওফালে মুঠতে কথা হ'ল নামনি অসমৰ এইখন হৈছে এক বিখ্যাত ঠাই। তো বন্ধুসকল, পোনে ভিতৰলৈ সোমাই যাম আৰু আমি মানে শুনিম। বন্ধুসকল, আমি আহি ইয়াত উপস্থিত হৈছোঁ। আংকেল আছে, মানে আংকেলৰ পৰা কিবা জানিম, মানে এই শিল্পৰ বিষয়ে কিবা জানিম। মানে চাওক কেনেকুৱা লাগিছে, মানে কেনেকুৱা লাগিছে মানে ভাষাৰে প্ৰকাশ কৰিব নোৱাৰোঁ। চাওক মানে চাৰিওফালে মানে বহুত ভাল লাগিছে আৰু মানে বহু ঠাইত আছে, মানে এইটোৱেই নহয় কেৱল এই ঘৰখনৰ ভিতৰত যে আছে এইখনেই নহয়, আৰু মানে বাহিৰত বহুত আছে। তো মানে আংকেলে কিবা ক'ব, কওক আংকেল, মানে কিবা মানে ইয়াৰ বিষয়ে মানে আমি যিহেতু আহিছোঁ। এই টেৰাকোটা শব্দটোৱে নাছিল বুজিছা? হয়, এইটো 1982 চনত যেতিয়া এছিয়ান গেম হ'ল দিল্লীত, তেতিয়া মোক 2 মাহৰ কাৰণে ভাৰত চৰকাৰে আমন্ত্ৰণ কৰিছিল। মই গৈ তাতে যেতিয়া পাৰ্টিচিপেট কৰিলোঁ, কৰাৰ পিছত এই বিষয়ে বিভিন্ন চেনেলৰ মানুহ আহিছিলে আৰু তাত যে অৰ্গেনাইজ কৰিলে মাইকেল মাষ্টৰ অৰ্গেনাইজ কৰিলে বৰোদা ইউনিভাৰ্চিটিৰ মুখ্য উপদেষ্টা মিষ্টাৰ হাকুছা। হয়, তেতিয়া মানে প্ৰায় 2 মাহ হ'ল কাম কৰি আছোঁ, কোনো জিজ্ঞাসা নকৰে। তাৰপিছত মানে কোনেও সোধা নাই যে মানে কাম কৰি আছে। তাৰপিছত এনেই ৰিটাৰ্ণ টিকেটো কৰিছোঁ, আহিম। এনেতে মানে মোক আহি মিस्टर हाकुसा সুধি আছে যে मिस्टर पाल आप इसी के बारे में कोई बता सकता? তেতিয়া মোৰ মানে খং উঠি গ'ল যে এই 2 মাহ হ'ল তাতে একো নুসুধিলে, আজি ৰিটাৰ্ণ টিকেট হৈ গৈছে, 2 দিন পিছত গুচি যাম, এতিয়া সোধাৰ তাৰপিছত মই আগত সুধি ল'লোঁ যে आप क्या चाहता है साहब? তেতিয়া সি ক'লে যে मिस्टर पाल, मैं चाहता हूँ माटी को मैं इतना ऊपर में चढ़ा दूंगा, आदमी का याद पड़ेगा माटी क्या चीज है। क्या मैं कोई दिलो जे अरे साहब, आपका तो उम्मीद है आसाम में थोड़ी आदमी रहता, आसाम तो जंगल ही है ना। बाप विश्वास करबे ना, बापुर बयस से बयस दौड़ा ऐसे हमारे हाथ धरे कुमा से भाई मिस्टर पाल, मेरे को माफी कर दीजिए, मेरे को माफी छुड़िए ना को भाई, क्यों मेरे को शर्म दे रहा? मैं 2 महीने से देख रहा, सबको पूछा, मेरा प्रस्ताव नहीं, अभी पूछने का क्या सवाल है? 2 दिन मत तो चले ही जाऊंगा, देखो रिटर्न टिकट है। তেতিয়া बताए ना मिस्टर पाल। তাৰপিছত মই মানে এটা খঙতে এষাৰ কথা কৈছিলোঁ, তাৰ ওপৰত এটা কিতাপ ৰচনা হৈছে বুজিছা। মই কৈছিলোঁ যে মাটিয়ে তেরে रूप साफ मत भूलना, मानव सभ्यता का उन्मेष, মানে प्रसिद्धतार प्रतीक, माटी का बर्तन का कोई विकल्प नहीं। अरे क्या वचन बता दिया मिस्टर पाल, फिर भी बताइए। मिस्टर पाल फिर भी 3 बार उच्चारण पिछत कहे पाल का दिमाग बहुत शार्प है। अरे मिस्टर पाल, आपको जाने देगा तो जाएगा, नहीं तो थोड़ी जा सकता, इसको पूरा करके दे। तो नहीं, मेरा मादर आने वाला, मादर को लेके मैं तीर्थों घुमा के चला जाऊंगा, मेरा रिटर्न टिकट भी हो गया। अरे माता जी को ले आए, हम सारा इंतजाम कर देंगे, उसका रोने का पीने का सारा इंतजाम कर देंगे, आप घबराना मत।
তুলি তাতে লেখা আছে টেরাকোটা স্পেশালিস্ট মিস্টার ধীরেন্দ্রনাথ পাল ভিলেজ অ্যান্ড পোস্ট আশারিকান্দি ডিস্ট্রিক্ট ধুবড়ি আসাম। তা আমি তো দেখছি কিন্তু এখন আমাদের যে আসামের যে মুখ্যমন্ত্রী ছিল শরৎ সিংহ স্যার এই বেচারা ক্যানেবাকে গই তাতে ভিজিট করেছে। ভিজিট করে যেটা দেখি মিস্টার ধীরেন্দ্রনাথ পাল ভিলেজ অ্যান্ড পোস্ট আশারিকান্দি টেরাকোটা স্পেশালিষ্ট মিস্টার ধীরেন্দ্রনাথ পাল ভিলেজ অ্যান্ড পোস্ট আশারিকান্দি ডিস্ট্রিক্ট দুবজাম। আরে মোর ঘরের ওচৰত মই নাজানো দিল্লীৰ পৰা আহি বাই বাছ দি মানে কাৰঘাটত নামিছে। আহি পেলাই মানুহক সুধি সুধি মোৰ ঘৰত আহিছে। তেতিয়া মোৰ এই শ্বৰুমটো নাছিলে, ইয়াত এটা চৌৰি ঘৰ আছিলে, তাতে মানে মাতি আছে। ইয়াতে মানুহক সুধিছে, কৈ দিছে যে এইটো তেখেতৰ ঘৰ। তাৰপিছত কৈছে এই অমুক পাল ঘৰত আছা নেকি? তাৰপিছত মোৰ মিছেছে ওলাই আহিছে, আহি দেখিছে এইটো মিনিষ্টাৰ। ছাৰ তেখেতৰ ঘৰ নাই, তেখেতে এটা প্ৰগ্ৰামত গৈছে অৰুণাচল। এই আহিলে ক'বা মিনিষ্টাৰ আহিছিলে, মোৰ লগত যাতে সাক্ষাৎ কৰে। তাৰপিছত উনি তো দেখেছিলেন গেল। তারপরে 1 মাস পরে মানে ওখান থেকে প্রোগ্রাম শেষ করে আসলাম। আসার পরে আমি গেছিলাম একদিন যাইয়া মানে ওনার ওই মেন রোডের থেকে ওনার বাড়ি যাইতে যে ওই পাহাড়ের মতো আছে না, ওদিক দিয়ে যাইতে ওখানে প্রায় এই 2 পালং যাওয়া লাগে আর কি ওনার বাড়িতে কিবা একটা বিবাহ বাড়ি কিবা হয়ে আছে নাকি, মানে একদম লোকাকার হয়ে গেছে। মানুষ খাই আছে, হাত দিয়ে আছে এনেকে একদম হুলস্থুল লাগি গেছে। তাৰপিছত মই আধা ৰাস্তাৰ পৰা ঘূৰি আহিলোঁ যে এই পৰিস্থিতিত গৈ লাভ নহ'ব। মোকতো ইনভাইট কৰা নাই, মই গ'লেতো ফাঁচি যাম। মই যেতিয়াতো মোক নাখাইতো আহিব নিদিব। তো মইতো এইটো বিয়া বাৰু অনুষ্ঠানত একোতো অনা নাই, মই এইটো নিজৰতো এটা লাজ লাগে নহয়। তাৰপিছত মই আধা ৰাস্তাৰ পৰা ঘূৰি আহিলোঁ। ঘূৰি অহাৰ পিছত তাৰপিছততো আৰু যোৱাই নহয়, তেখেতটো গুচিয়ে গ'ল। এই এনেকুৱা ধৰক আৰু কি এই বস্তুটো আজি ধৰক মানে জীয়াই আছে গোটেই হেৰিত। আৰু ইয়াৰ পৰা মই এইটোৰ কাৰণে ফৰেনতো যাব পাৰিছোঁ। মই 1 মাহ আছিলোঁ জাৰ্মান, ছুইডেন, ডেনমাৰ্ক, নৰৱে 1 মাহ। বা দিল্লীৰ পৰা ফ্লাইট দি জাৰ্মান ফ্লাইট দি যোৱা নহ'ব নহয়, তাতেতো ট্ৰেইন দি নাযায়। চৰকাৰৰ ফালৰ পৰা চব খৰচা তেখেতে মানে বেয়াৰ কৰিছে, মোক মানে ডেমনষ্ট্ৰেটাৰ হিচাপে লৈ গৈছে। মানুষ আচৰিত হয় কিয় যে এই বস্তুবিলাক হাতে টিপি টিপি যেতিয়া এটা ফিগাৰ আহি যায় তেতিয়া মানে আশ্চৰ্য হৈ যায় যে কি ব্যাপাৰ, কোনো মেচিনারি হেৰি ব্যৱহাৰ নকৰি এনেকৈ আনিল কেনেকৈ। যেনে মাইকেল মাস্কৰ চাহাব তেখেতে মানে অৰ্গেনাইজ কৰি আছিলে, যেতিয়া এইবিলাক দেখি নহয় মোৰ সেৱা কৰিব ধৰিলে, বুজিছা। আহি কয় মিষ্টাৰ পাল প্লিজ টেক ইউৰ টি, মিষ্টাৰ পাল প্লিজ ড্ৰিংকিং ৱাটাৰ, এক্সেট্ৰা দিব ধৰিলে তেতিয়া দেখিলোঁ যে দেউতাকৰ বয়সৰ বয়স আৰু ইমান ডাঙৰ এজন বিখ্যাত এজন মানুহ এই মোৰ সেৱা কৰিব ধৰিছে, এইটোৰ বৰ লাজ লাগিল। তেতিয়া মই ক'বলৈ বাদ দিলোঁ, ছাৰ ইট ইজ মেটাৰ অফ ফৰগেট টু মি ছাৰ, হাউ কেন ইট পচিবল? I know that you are all famous person. I am sitting here. You are all at services with us. Sometimes bring me to drinking water, etc. How can that possible? তখন এতিয়া কয় কি জানে যে you please don't mind but all those are coming different part of the India. Most of them are poor artisans, some of Assam, some of Bihar, some of Rajasthan. You are my bosom friend.
বন্ধুসকল যদি এই ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰক, কমেণ্ট কৰক, শ্বেয়াৰ কৰক আৰু লগতে এতিয়ালৈকে যদি এই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি দিয়ক আৰু কাষত থকা বেল আইকনটো ডাঙৰকৈ প্ৰেছ কৰি দিয়ক।